চাওক ৰাইজ পুৰা স্পীডত বাগৰি গৈছে পানীটো কিন্তু ৰাইজে মানে গছৰ ডাল চাল দি ৰাখিছে আৰু এই ধানবোৰৰ বিলৈ চাওক ৰাইজে ধানবিলাক পানী তলৰ পৰা কাটি আনি ৰাস্তাত থৈ দিছে শুকাবৰ কাৰণে এনেদৰে তো গাইজ আজি মানে বানপানী আমাৰ ঘৰৰ ওচৰ পালেহি বোলো তাকে অকণমান দেখাওঁ সেইকাৰণে ওলাই আহিলোঁ আৰু চাওক মোৰ পিছৰ পিনে বানপানী আৰু এইখন হৈছে মৰাকলং নদী আৰু মই বেক কেমেৰা অলপ দেখাই দিম বাৰু এইখন হৈছে আমাৰ বাছনাঘাট দলংখন পকী দলংখন আৰু ইয়াৰ তলত পানী কেনেকুৱা ফুট বৈ আছে অলপ দেখুৱাই দিম বাৰু এয়া দেখা পাইছে মই অলপ জুম কৰি দেখুৱাই দিছোঁ পুৰা ফেনে ফুটুকাই পুৰা বাঢ়ি আছে চাওক একদম ভয়ংকৰ গতিত বাঢ়ি আছে বানপানী হয়তো আৰু এনেদৰে যদি বাঢ়ি থাকে 2 দিনতে আমাৰ ঘৰো সোমাব বাৰু দেখুৱাই দিম ভিডিঅ' বনাই এয়া চাওক হৈছে দলংখন আৰু মই দলংখনৰ মাজত আছোঁ এতিয়া মাজৰ পৰা তলৰ ভিউটো দেখুৱাই দিছোঁ এইটো চাওক কেনেকুৱা বানপানী বাঢ়ি আছে আৰু এতিয়া মোৰ লগতে আহক মই চাইকেল লৈ আহিছোঁ আৰু ক'ত বানপানী আহিছে অকণমান দেখুৱাই দিওঁ আৰু ভিডিঅ'টো একেলগে চাই থাকিব আৰু ছাপোৰ্ট কৰিব আৰু এই ধানবোৰৰ বিলৈ চাওক ৰাইজে ধানবিলাক পানী তলৰ পৰা কাটি আনি ৰাস্তাত থৈ দিছে শুকাবৰ কাৰণে এনেদৰে চাওক ৰাইজৰ কি বিলৈ গতিকে বানপানী আহিলে অলপ সাৱধান সকলোৱে আৰু এয়া দেখা পাইছে আমাৰ ঘৰৰ ওচৰ শিঙিমাৰী গাঁও অঞ্চলৰ পুৰা বানপানী দেখা পাইছে পুৰা ৰাস্তা বুৰু বুৰু হৈ আছে এয়া চাওক আৰু অলপ আহিলে ঘৰ সোমাব আহি এয়া চাওক ৰাইজ বানপানীয়ে কুঙা কৰা শিঙিমাৰী অঞ্চলৰ বানপানী শেহতীয়া পৰিস্থিতি চাওক এইটো হৈছে মাথাউৰি আৰু এই মাথাউৰিটো ইতিমধ্যে আধা খহি গৈছে আৰু এই তাৰ পৰা চুইচ গেটটো দেখা পাইছে তাৰ পৰা পানীটো আহি পেলাই ইয়াতে খুঁটটো লাগে আহি আৰু সেইকাৰণে তাৰমানে এই মাথাউৰিটো আধা ছিঙি গৈছে আৰু তাৰমানে অকণমান ছিঙিলে মাথাউৰিটো শেষ হৈ যাব কিন্তু ৰাইজে মানে গছৰ ডাল চাল দি ৰাখিছে এয়া চাই লওক আৰু আগলৈ গৈ আছোঁ আগত গৈ পেলাই দেখুৱাই দিম বাৰু তো গাইজ দেখা পাইছে একদম পুৰা জাল মাৰি আছে আৰু বানপানী বাহা মানে পুৰা মাছ মৰা প্ৰতিযোগিতা একদম চাওক গাইজ তো গাইজ দেখা পাইছে এইপিনে একদম ৰাস্তাৰ ওপৰেদি পানী বাগৰি গৈছে আৰু এয়া চাওক পুৰা ধাৰ হৈ আছে অকণমান মই নামি দেখুৱাই দিছোঁ বাৰু দেখা পাইছে পুৰা বানপানী ৰাস্তাৰ ওপৰেদি বাগৰি গৈছে আৰু এইফালে চাওক মাছ মাৰি আছে আৰু কিমান স্পীড দেখুৱাই দিছোঁ বেক কেমেৰাত আৰু চাওক পুৰা ধাৰ উঠি আছে পানী ৰাস্তা একদম খহি গৈছে চাওক আৰু অলপ মই নামি দিছোঁ অলপ দেখা পাইছে পুৰা আৰু এইফালে মাছ ধৰি আছে ৰাইজে চাওক পানী কিমান ফুটত বৈ আছে চাওক ৰাস্তাত পুৰা পাৰ হৈ গৈছে পানী স্পীডত আৰু এইফালে চাওক এইফালে অলপ দেখুৱাই দিছোঁ এইফালে দ আছে ন এইফালে দ আছেনে নাই নাই পিছল আছে ন আৰু গাইজ দেখা পাইছে পুৰা ৰাস্তাৰ ওপৰে পানী পুৰা একদম খহনীয়া হৈ গৈছে ৰাস্তা চাওক এয়া চাওক ৰাইজ পুৰা স্পীডত বাগৰি গৈছে পানীটো ৰাস্তা ভাঙি গৈছে গাইজ চাইডত গাইজ আজি ভিডিঅ'টো এইটোৱে আছিলে আৰু এই ভিডিঅ'টো আজি পানীৰ মাজৰ পৰা বনালোঁ আৰু আপোনালোকে চাই কেনেকুৱা পাইছে কমেণ্টত জনাব নাপাহৰিব আৰু আপোনালোকৰ সেইপিনে পানী কেনেকুৱা পৰিস্থিতি জনাব কমেণ্টত আৰু আগলৈ এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'
পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।